নমস্কাৰ। আজি পবিত্ৰ লাচিত দিৱস উপলক্ষে তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। মই ক'ব খোজোঁ, মই লিখা কবিতাই ক'ব এদিন কথা, মই লিখা কবিতাই ক'ব এদিন কথা, মই লিখা গানেৰেই দূৰ হ'ব এদিন সবার মনৰ ব্যথা। সমাজেৰে সৃষ্টি কৰিম মহামানৱতাৰা, বিজ্ঞানেৰে আনিম জোৱাৰ, জ্ঞানৰ আলোকেৰে খুলিম এদিন অজ্ঞানৰ দুৱাৰ। মই আজি এই পবিত্ৰখনত তেখেতৰ নামত সমগ্ৰ অসমবাসীক, সমগ্ৰ বিশ্ববাসীক এটি কবিতা উপহাৰ হিচাপে আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। কবিতাটিৰ শিৰোনাম আমি লাচিতৰ মানুহ, আমি লাচিতৰ মানুহ। শৰাইঘাটৰ যুদ্ধত মোমায়েকৰ প্ৰতি হয় লাচিত ক্ষুব্ধ, মোগলৰ প্ৰতি কৰে তেওঁ জেদ, কৰ্তব্য গাফিলতিৰ বাবে নিজৰ মোমায়েকক কৰে শিৰচ্ছেদ। আমি লাচিতৰ মানুহ, আমি লাচিতৰ মানুহ। দিম আমি দেশৰ বাবে জীৱন বলিদান, দেশৰ প্ৰতি ৰাখিম আমি মান সন্মান। আমি লাচিতৰ মানুহ, আমি লাচিতৰ মানুহ, ৰাখিম তেওঁৰ নাম এই ভুৱনে, শ্ৰদ্ধাৰে সোঁৱৰিম ইছমাইল ছিদ্দিকী আৰু লাচিতৰ নাম আমি আমাৰ জীৱনে। হে অসমীয়া ডেকা দল, হে অসমীয়া ডেকা দল, লাচিতৰ দৰে আগুৱাই বল, লাচিতৰ দৰে আগুৱাই বল। অগা পিছাৰ ফলত অসম আকৌ ৰসাতলে যাবৰ হ'ল। হে অসমৰ জনগণ, হে অসমৰ জনগণ, কৰিব পালন লাচিত দিৱস ঘৰে ঘৰে ঘৰে। কৰক প্ৰতিষ্ঠাৰ বাবে তেওঁৰ নাম বিশ্ব দৰবাৰে, বিশ্ব দৰবাৰে, বিশ্ব দৰবাৰে।